কি কুকুৰ কালি যি পইচাটো দিম বুলি কৈ নিদিলি যি কালি কিবা এটা কামৰ কাৰণে ঘৰত যাওঁতে দেৰি হৈ গেল সেইকাৰণে তোক দিবা যাওঁ নহ'ল পইচাটো আবে কেলা আইবা কিয় লাগে গুগল পে কৰি দি নহয় মই তোক লগ কৰি হাতত পইচা দিম তোৰ 3000 টাকা কিনো হৈ আছে দিন ন একলা আৰু কি বকি আছে বাল মোক আজিয়ে পইচা লাগে আজি আৰ্জেণ্ট লাগে আজি কিনকে যামে বৰষুণ বতৰ বৰষুণটো বাল পৰ পৰা এৰাই নাই মেপছক লাগি কেনে তই কৈছো গুগল পে কৰ গুগল পে নহ'লে ফোন পে পেটিএম যি কৰা কৰ মোক মুঠতে লাগে আজি পইচাটো নাই মোৰ গুগল পেটো কিবা প্ৰব্লেম হৈ আছে চাৰ্ভাৰ ডাউন কালি ৰাতিপুৱা যেনেকে নক নক দিম দে বৰষুণ দি থাকিলে ছাতি লৈ যাম দে এতিয়া ৰাখো মই বাল মাতছি মাই হেল্ল' 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 বাল কেনে চলে কাটি দিছি ফোনটো বাল কালি পইচাটো নাপলিয়ে দিম মেক্সক ইয়াত যা ৰহে মা উঠিম ৰহে এনে বৰষুণৰ বতৰ উঠি কিনো কৰিমে ঘুমাবা দিয়ে মোক তোক কৈ লাভে নেকি থাক ঘুমি থাক সঞ্জু 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 কোনদিন বাতা বাঢ়িছে বাৰু কয়া টুকি লাগছে কোনো নামতে দেখোনে নাই কিজানি ঘৰত ক'ৰবাত বেছি কিজানি মই যাওঁ দে পইচা যদি কিবা এটা খাবে আৰু এনে বৰষুণৰ বতৰ তোৰ লগত ৰাজু অহা কথা আছিল নেকি নে আহিছে নেকি মাই বহিবা দি তাক মই যাইছো দে বৈছো মই ক'ত বহিবা দিমে তাক সি গেল মই ঘুমি আছিলো মাতটো একবাৰ শুনা যেন পালো তোৰ পিছতে ভালকে গমেই নাপালো ইয়াৰ মাতটো আন পালো মই হাও কি কয় মাই গেল নাকি তই আকৌ ঘুমাইছা এদিনত পুৱাই চাত গুণ্ডই বৰষুণৰ বতৰ উঠিনো কি কৰিম মন নকৰ কৰে A few moments later. চাল্লা দিনে বয়াই পইচাটো দিবা আহিছিল ঘুমে আছো ভাল ফোনে কৰি লগ ধৰিলো ৰ তাক বালি ফোনে নুঠে দেখোনে ৰ লিটুকে ফোন কৰি সুধিলো ৰ হেল্ল' লিটু ৰাজুক লগ পাইছিলি নেকি নে কিয় ভাল নকবি আৰু 3000 টাকা এটা দিবা আছে মোক দিম বুলি কৈ নেদে একমাহ মানৰ পৰা ঠগি আছে মোক আজি আহিছিল বৰষুণ দি আছে কাৰণে মই গমেই নাপালো ঘুমে আছিলো না দিব দে 3000 টাকা দিব দে লাগে না ভাই এনে পইচা হৈছে নহৈছে লকডাউন তাকো বল তাৰ ঘৰৰ পৰা আহ বল বৰষুণৰ বতৰ এতিয়া কেনে বৰষুণ দি আছে কেনেকে যাম এতিয়া দে হ'ব দে 2 hours later. হেল্ল' জান কি কৰি আছা কি কৰিবা আৰু এই বৰষুণৰ বতৰত তোমাৰ কথা ভাবিয়ে ঘুমি আছো দে পাগেলি কি ঘুমি আছা কুম্ভকৰ্ণ জীয়েকহেন কিমান দিনৰ মূৰত আহিছো মই বোলা অলপ ফুৰি আহো বোলা মনটো ভাল লাগবা লাগব মোৰো বেয়া লাগি আছে কিমান দিন দেখা নাই তোমাক আৰে সেইকাৰণেতো কৈছো বোলা না অলপ ফুৰি আহো এই বৰষুণৰ বতৰ ক'তনো ফুৰবা যাম ঘৰৰ পৰা যাবা নেদে মোক প্লিজ বোলা না ঘৰত কিবা এটা মিছা কৈ দিবা মই দেউতাই গালিও নিবা মন নাই দামৰি তই ঘৰতে থাক যা হেল্ল' কাটলাক বয়াই পালা কি মোক কি হলে দাদা তোমাৰ কিবা টেনচন যেন লাগছি নাই একো নাই দিয়ক নাই কিবা এটা হৈছে তোমাৰ এনে বৰষুণৰ বতৰ ক'তো যাবাও নোৱাৰো তোমাৰ কথাই শুনো দে কোৱাচোন দাদা কৈ দে চব কিনো কম তোহাক মই ডুবাইত থাকো ডুবাইত কৰোণাৰ কাৰণে ফাঁচি আছিলো সেইকাৰণে কিবা চান্স পাই বহুত দিনৰ মূৰত ঘৰত আহিলো তাৰপিছত গাৰ্লফ্ৰেণ্ডক আহি ফোন কৰিলো তাই ক'লা কি মই যাব নোৱাৰো এই বালৰ বৰষুণ দিলে খালাক মোক আৰে দাদা গাৰ্লফ্ৰেণ্ড নাই কি হ'ল মই আছোতো মই সেইটো নহয় দাদা মই সেইটো কোৱা নাই বৰষুণৰ বতৰ আমাৰ ৰেষ্টুৰেণ্টত গৰম চাহ আৰু চিংৰা ৰবা অলপ দেৰিকে খাম এতিয়া খাবা মন নাই মানে মোৰ
আৰে ভাই গাৰ্লফ্ৰেণ্ড থাকিলে অলপ টেনশ্যন হয়ে মোৰো একে অৱস্থা মোৰ বেলেগ টেনশ্যন নাই একো মই ডুবাইত থাকো না মই ডুবাইত থাকোঁতে যদি বেলেগ এপাই কোনোবাই পতে লৈ গুচি যায় এই কেইদিনমানৰ পৰা মই তাইৰ লক্ষণ ভাল দেখা নাই এইটো বাৰু হয় টেনশ্যন ল'ব লগা কথা তাইৰ ফোন আহিছে ৰবা হেল্ল' জান বেয়া পালা নেকি কথা পাতা না মোৰ লগত বৰষুণ বতৰ তোমাৰ লগত ৰোমান্টিক কথা পাতিব মন গৈছে ৰোমান্টিক কি ৰোমান্টিক মই যে অলপ আগতে কৈছিলো লগ কৰবা তেতিয়াতো নাহিলা এতিয়া মই বিজি আছো বাই কথা পাতি থাকলেনো কি হব আজিকালি 5 মাহ হলে একো লাৰবাই পা নাই কি লাৰে হেই এই মানুহটো কেনে হেই ইমান স্বভাৱ বেয়া তাৰ এনে ধেমালি কৈছো দ বেয়া চেয়া নাপাব একো নাই এই সেইগিলা বাদ দিয়ক এতিয়া মতে দে চিংৰা আৰু চাহ খোৱা কিটা মই মোৰ নিজৰ ভোক লাগিলে তোমাক কম মই হ'ব না হ'ব পিছে তোমাৰ গাৰ্লফ্ৰেণ্ডৰ ঘৰ ক'ত কাষতে ধেমনা চুপাৰ চাৰিআলিটো কাষতে কি ক মোৰ গাৰ্লফ্ৰেণ্ডৰ তাতে ঘৰ চিনি পাব চাগে মোৰ গাৰ্লফ্ৰেণ্ডে অনিশা অনিশ কি অনিশা কি লিখে অনিশা কাশ্যপ ৰবা তোমাৰ গাৰ্লফ্ৰেণ্ডৰ নাম অনিশা কাশ্যপ তাইৰো ধেমনা চুপাৰ চাৰিআলিৰ কাষতে ঘৰ মোৰ গাৰ্লফ্ৰেণ্ডৰ নামো অনিশা কাশ্যপ কিনো কয় হাউচ নম্বৰ কিমান হাউচ নম্বৰ চাম্বাৰ নাজানো চাৰিআলি কাষত যে এটা গলি আছে সেই গলিটো দি সোমে 3 নম্বৰ ঘৰটো সেইগিলাখন বাদ দিয়ক এতিয়া আমাৰ ৰেষ্টুৰেণ্টত চিংৰা আৰু চাহ খোৱাকচোন অলপমান তোৰ বহুত শুনলো মনে থাকতো এতিয়া চাহ খা সেইগিলা বাদ দি মোৰ গাৰ্লফ্ৰেণ্ডক মাথা মাৰা বাদ দি প্ৰথমে ভালে কৈছো তই এতিয়া তাইক ফোন কৰ আৰু বেকআপ দি তাইক তাৰ লগে কি তই দম দিছা নেকি মোক তই কি দাদাহঁত কাজিয়া নকৰব দাদাহঁত বকচোন অলপ আপোনালোকে বক তিমান ডাঙৰ হিচাপ কাজিয়া কৰে নেকি তা তোক আজি মোক চিনি পা নাই তই হেল্ল' মুকেম্ব ভাই তাক ধুলাই কৰিব লাগে মোৰ গাৰ্লফ্ৰেণ্ডৰ লগত লাইন মাৰি আছে জলদি বেটা এতিয়া গম পাবি আহিছি মই যাওঁৱে নেকি ক'ত যা আহিছা হাই দাদা বুজছো দে দাদা এইটো কি দেখছা না দাদা এইটো কি লৈছে এইটো থৈ দিয়ক এনে কথা পাতি দিয়ক শুন কি হৈছে ক এতিয়া মুগেম্ব ভাই এই হাৰাম দাদা তুই মোৰ গাৰ্লফ্ৰেণ্ডক লাইন মাৰে কাক হাৰামি কৈছা তই মই ৰেছপেক্টেড পাৰ্চন হয় তই যি কি নহওক কিয় তই মোৰ লগত একো নহয় আপুনি যি কি নহওক কিয় মই একেলাই কাপি আছো শুন শুনা আতিকা খান্দা লা বছ এইটো কি পিস্তল এটাও গুলি নাই কোনিনো তই কৈছা চিকেট দিমা শুন তই জানা এটা গুলি নাই মই জানো এটা গুলি নাই সিটো নাজানে গুলি আছে না নাই গুলি আছে 20টা মান গুলি আছে আছে ভাইহঁত এইবোৰ বাদ দিয়া বৰষুণৰ বতৰ আমাৰ ৰেষ্টুৰেণ্টত চাহ আৰু চিংৰা খাই লোৱা অলপমান এতে গোটেই গুৰ বাদ হৈছে চাহ খাই লওক চিংৰা খাই লওক এইবোৰ বাদ দিয়া তুমি ইয়াৰ গাৰ্লফ্ৰেণ্ডক কিয় লাইন মাৰি আছা মোৰ গাৰ্লফ্ৰেণ্ডক লাইন মাৰে মোৰ 2 বছৰ হ'ল আৰু ইয়াৰ 2 মাহ হৈছে কে সঞ্জু সঁচা কৈছি নেকি নহয় ভাই মই অলপমান মুতি ৰ'ব ক'ত যাব এটা কথা তোৰ দৰে যি গাৰ্লফ্ৰেণ্ডটো একে কেনেকে গম পালি আজি নিজে ধৰা পৰি গেল মোৰ গাৰ্লফ্ৰেণ্ড আৰু ইয়াৰ গাৰ্লফ্ৰেণ্ডৰ নাম এড্ৰেছ একে হবা পাৰে কিনো ডাঙৰ কথা এইটো নাম এড্ৰেছ একে থকা কিবা ডাঙৰ কথা নহয় ন এইটো ফটো চানাই কিন্তু মই ফটো এখন দেখোচোন তোৰ গাৰ্লফ্ৰেণ্ডৰ
এইটো ফটো চা। এইটো মোৰ গাৰ্লফ্ৰেণ্ড। মিলা নাই মোৰটো বেলেগ আৰু তাতটো বেলেগ। মিলা নাই। মিলা নাই তাৰ মানে মই ইয়াতে এনে আহিলো এনে টাইম পাছ কৰিব মাতলি মোক এতিয়া মোক এটা পাৰ্টি দি এতে এই ৱেইটাৰ এটা পাঠান আৰু এটা ব্ৰইলাৰ নাপে এগলাতে চব আছে। বৰষুণৰ বতৰ, গৰম চাহ, গৰম চিঙৰা। এই শুন গৰম চাহ, গৰম চিঙৰা। যা চিকেন দাদা। এই যি আছে সেই লৈ আহে যা আৰু পইচাটো আউন দুটাই দিব। এই কি মোক চাইছা যা লৈ আহ। যাওঁ দিয়ক খং নকৰব। বাকী তোৰ গাৰ্লফ্ৰেণ্ডৰ ফটো চাও দেখো দেখো এইটো বাহ মুগে মোক খুশ হোৱা বাহ ইমান ধুনীয়া গাৰ্লফ্ৰেণ্ড ক'ত পালি কেনেকে চাই ভালকে চাইছো দেই ইমান ধুনীয়া গাৰ্লফ্ৰেণ্ড কেনেকে পালি DSLR আছে আৰু কেটিএম আছে। DSLR আছে কেটিএম আছে বাহ বাকী তোৰটো চাও একবাৰ ৰ'ব দাদা। এই অভদ্ৰ খেলা চাব বিচৰা নাই আমি তোৰ গাৰ্লফ্ৰেণ্ডৰ ফটোটো দেখো আপুনি গুচি ততটো চাওঁ সেইকাৰণে দেখাইছো। গাৰ্লফ্ৰেণ্ড চাব লওক। বছ বহুত দেখোন এইটো গেল দক। এইটো মোৰ গাৰ্লফ্ৰেণ্ডটো কোনে এইটো তোৰ কেনেকে হ'ল বছ ইয়াক মাৰ। ইয়াক মাৰাটো হ'ব আগে এইক ফোন কৰো ৰ হেল্ল' কি দেখছো একলা কি দেখিলা কি চলি আছে এইবোৰ কি চলি আছে ভালকে নকয় কিয় হেল্ল' বেলেগ আপাৰ মোবাইলত তোমাৰ ফটো কিয় বেলেগ ল'ৰা কোন বেলেগ ল'ৰা ডুবাই পৰা না কি যি আহিছে যি সি মই তাক ভাল পাওঁ আগতে কিয় কোৱা নাছিলা মোক তুমি কিয় সোধা নাছিলা মোক এগলা কথা মই কিয় জানলিহে সুধিম ময়ো এগলা কথা সুধিলিহে কম তুমি আৰু মনে মনে থাকা তাতে কি আছে যি মোৰ তাতে নাই তাৰ লগত মই টিকটক কৰিব পাৰো যিটো তোমাৰ লগত নৰো সেইটো ৰিজন তুমি যে ক'লা তোমাৰ তাত চব আছে কি আছে তোমাৰ তাত মই ডাঙৰ বিজনেছমেন মোৰ তাতে কি নাই ঘৰ আছে গাড়ী আছে দুটা আইফোন আছে পিষ্টল আছে কি নাই কি ডাঙৰ কথা এইটো গাড়ী চাড়ী মোবাইল চোবাইল চবৰে থাকে নাথকে তোমাৰ এই কিনমিন বয়ফ্ৰেণ্ডজনৰ তাতে একো নাই চাইকেল এখনো নাই গাড়ী লৈ তুমি কি কৰিছ লকডাউনত ঘৰতে সোমাই থাকলা দেখোন কি লাভ হ'ল গাড়ী কিনা থৈ ফোন ৰাখা আজি যদি তোৰ বয়ফ্ৰেণ্ডক চেষ্টা কৰিব নোৱাৰো মোৰ নামো মুকেম্ব ভাই নহয় ৰাখা এতিয়া এতিয়া আখৰি ইচ্ছা কি আছে কো হাকছো এই কাহি কিয় আছে কফ চিৰাপ লাগব নেকি তোক লাগব নেকি কফ চিৰাপ ডুবাইৰ পৰা আহিছি আহোঁতে তাকো দিল্লী হৈ আহিছি চাগে ডুবাইৰ পৰা আহিছি কি হ'ল কৰোণা কি কৰোণাই কৰোণাক কাবাই ভয় কৰে নেকি পিষ্টলি দি গুলিয়াই দিম তে কৰোণাক পিষ্টলি দি গুলাব পাৰি নেকি মই যাওঁ বাহিৰৰ পৰা কৰোণা চৰোণা আনছি কিজানি যাওঁ বলো বাকী এটা কথা 14 দিন পিছত আহি আছো যদি তোৰ কৰোণা হোৱা নাই এতিয়া আহি গুলিয়াই থৈ যাম তোক বলো দেখিলি মোক বাচলো দে
দাদা ইহঁত ক'ত গেল মুতিব গৈছে বাকী অৰ্ডাৰটো ৰেডি হৈছে আনিম নেকি বৰষুণ বতৰ এফালে আছে গৰম চাহ এফালে চিঙৰা ৰহতো লা 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 ৰ কি হলে ভাই কি হলে আব্ৰা মুতি ধৰা পইচা ক'ত মোৰ কি বকি আছা কালি মই গেছিলো তাৰ ঘৰত পইচা লৈ ইমান বাৰ মাতলো ওলে নিলি বৰষুণ দি আছিল তথাপি মই ছাতা লৈ গেছিলো ইমান মাতলো নাইলে ওলে কোনো ইটা লগ নহয় ইটা দি এ মানে কি মানে কৰিছা দি পইচাটো মানে কালি বৰষুণৰ বতৰ আছিল না তোক লগ নাপাই আৰু মই পাৰ্টিয়ে কৰি দিছো এখনি পইচা দি কি কৈছা কালি গোটেইখিনি খৰচ হৈ গেলে সেইগিলা নিদিওঁ মই মোৰ পইচা ঘূৰাই লাগে মোক ইমান দিন ৰখছো তোক খেলা পাৰ্টি চাৰ্টি মই নিদিওঁ মোক পইচা দি 2 দিনৰ পিছত দিম দে দেই নহয় এতিয়া লাগে মোক দি তোৰ ভৰি বিচা দুগুণে ঘৰ কিনো কয় হলো বাপেকে মামুলোৱে মই বিচা উঠছি মোৰ গাত কত দেখো বিচাৰিছা দেখা নেকি কত নাই দেখোনে বিচা হাৱি ক'ত গেল ই চব মিছা কৈছি ঠকলাক মোক পললাক বুদ্ধি কৰি কুকুৰে কুকুৰ ৰ 1 মাহ পৰা দাউৰিছা তুমি মোক পইচাটোৰ কাৰণে মেক চকলাই যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব